আৰু ইয়াৰ মানে এখন দৰ্জাখন মাৰি দিলে ন চুৰে। তো এখন দেখিব পাৰিছে পুৰা মানে এখন বেয়া এখন দি থৈ গৈছে এখন ইয়াৰ গাড়ী। দেখিব পাৰিছে এইটো বেটাৰী ইয়াৰ পৰা খুলি লৈ গৈছে। গোবিন ভাইক বনেট খুলিব দিছো, মানে বনেটৰ ভিতৰত আৰু কিবা কিবি হেৰাইছে নেকি চাই ল'ব লাগিব। আৰু পিছফালৰ চকাও খুলি লৈ গৈছে। এইটো আমাৰ মোৰ গাড়ী চকা লগাই থৈছে এতিয়া। এখন দৰ্জাখন ইয়াৰ লক পুৰা খতম হৈ গ'ল দেখিছানে। আৰু ইয়াৰ গ্লাছখনো খুলি লৈ মানে পুৰা দৰ্জাখনেই খুলি লৈ গৈছে, বেলেগ এখন লগাই দিছে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজি মানে ভাড়া চাড়া নাই, তো ঘৰতে আছোঁ। তো ভাবিলোঁ মানে গ্ৰীজ অকণমান মাৰি আহোঁগৈ, মানে জাগুন বজাৰ যাম এতিয়া গ্ৰেজত। আৰু গ্ৰীজ মাৰি আহিম, মানে পাতিটো মানে গ্ৰীজখিনি শুকাই আছে, কেকো পূৰা চাউণ্ড কৰি আছে। চ' এতিয়া মানে গ্ৰীজটো মাৰি লওঁ, গ্ৰীজ নেমাৰিলে বহুত চাউণ্ড দি থাকে আৰু বুচিংবিলাকো বেয়া হোৱাৰ চান্স থাকে। তো এতিয়া আমি গৈ আছোঁ জাগুন বজাৰ। এতিয়া আমি গৈ আছোঁ জাগুনৰ মানে ফটিকদা গ্ৰেজত। এতিয়া ফটিকদা গ্ৰেজত যাম। তো ফোন মাৰিছিলোঁ, তো মাতিছে এতিয়া। তো যাম, আমি গ্ৰীজটো মাৰি ল'ম। আৰু মোৰ লগত এতিয়া লামা ভাই যাব, লামা ভাইও আছে। তো আমি এতিয়া দুটাই গৈ আছোঁ, গ্ৰীজ মাৰিব লাগে। আৰু বেটেৰী মানে টাৰ্মিনালৰ এটা মানে স্ক্ৰুটো এটা মানে থেডটো মানে গ'লগৈ আৰু ঢিলা হৈ গ'ল। তো সেইটো আমি চেঞ্জ কৰিম। তো এতিয়া গৈ আছোঁ আমি জাগুন। তো এতিয়া আমি ফটিকদা গ্ৰেজ পাব হ'লো আৰু, মানে মেইন টাউনত নাই, 8 মাইল পাৰ হৈ ফুলবাৰী তিনিআলিতে আছে। তো এইফালে দেখিব পাৰিছে। তো এতিয়া পামগৈ আৰু এতিয়া পালোহি আমি ফটিকদা গ্ৰেজ। সেইটো দেখিব পাৰিছে ফটিকদা গ্ৰেজ হয়। আৰু মানুহটো ক'ত আছে এতিয়া ফোন এটা মাৰি লওঁ আগে। এইফালে আমাৰ ফটিকদা মিস্ত্ৰী হাই কৈ দিয়ক। তো এতিয়া গ্ৰীচিংটো হ'ব নাই আজি? গ্ৰীজ লৈ আহিব লাগিব। তো আমি গ্ৰীজটো আনি দিব লাগিব বোলে। তো এতিয়া আমি গ্ৰীজটো লৈ আহিমগৈ। আমাৰ ফটিকদা একদম এইটো চেঞ্জ কৰি আছে। টাৰ্মিনেলৰ নটটো মানে শ্লিপ হৈ গ'ল, আৰু আমাৰ ফটিকদা এতিয়া চেঞ্জ কৰিব এইটো। বন্ধুসকল, মানে ফটিকদাৰ ওচৰত গ্ৰীজ গানটো নাই, কিন্তু বেলেগ এটাই নিলে। চ' এতিয়া আমি আহি আছোঁ, মানে বেটেৰী নটটো মানে টাৰ্মিনেলৰ নটটো শ্লিপ হৈ গৈছিলে, সেইটোৱে চেঞ্জ কৰি কেনে এতিয়া আহি আছোঁ ঘৰ। অকল বিষ্ণু মন্দিৰ পৰা মানে লামা ভাইহঁতৰ ঘৰলৈ যিটো সোমাই আহে ৰাস্তাটো ইমানে বেয়া, মানে একদম গ্ৰাং গুৰুং কৰি দেখিব পাৰিছে। আমনি লাগি যায় এইটো ৰাস্তাত আহি কেনে। বন্ধুসকল, এতিয়া আমি গোবিন ভাই আৰু মই গৈ আছোঁ লিডু কি কাৰণে গৈ আছোঁ আপোনালোকক কৈ থাকিম ভিডিঅ'টো, তাৰ কাৰণে কণ্টিনিউ চাই থাকিব। আৰু গোবিন আৰু মই এতিয়া খোজকাঢ়ি আহি আছোঁ, মানে গাড়ীখন অনা নাই। তো গাড়ীখন নিনো, তো বাছতে যাম বুলি ভাবিছোঁ। এতিয়া মেইন ৰোডৰ কাৰণে এতিয়া খোজকাঢ়ি আমি ওলাই আহি আছোঁ। মানে গোবিন ভাই আৰু মই লিডু যোৱাৰ কাৰণটো হৈছে, মানে গোবিন ভাই আকৌ এখন 4x4 বলেৰো পিক আপ আছিলে। তো তাৰ গাড়ীখন মানে লিডুত ভাড়া দি থৈছিলে। আৰু মানে ৰাতি মানে ইয়াৰ গাড়ীৰ পৰা দৰ্জা আৰু চকা আৰু বেটেৰী পুৰা খুলি কেনে লৈ গৈছে চোৰে। তো সেইখন মানে যেনে তেনে এই পেট্ৰল পাম্পলৈকে আনি থ'লে, মোৰ স্পেয়াৰ চকাটো লগাই কেনে যেন তেন পেট্ৰল পাম্পলৈকে নিলে। তাকে আজি বেটেৰী লগাই কেনে গ্ৰেজত গাড়ীখন ভৰাই দিম বুলি ভাবিছোঁ। মানে সেইকাৰণে আমি গৈ আছোঁ। মানে ৰাইট চাইডৰ দৰ্জাখন মানে পুৰা খুলি কেনে মানে বেলেগ এখন দৰ্জা লগাই দিলে, মানে আচৰিত। আৰু মানে যোনখন অৰিজিনেল দৰ্জা সেইখন খুলি লৈ গ'ল, কিন্তু এনেই মানে পুৰণা এখন লগাই কেনে গুচি গ'ল। তো নিচে গোটেইখন নিব লাগে, মানে বেলেগ এখন লগাই থৈ গৈছে। বন্ধুসকল, এতিয়া পালোহি আমি বিষ্ণু মন্দিৰ। এইফালে দেখিব পাৰিছে 10 মাইল বিষ্ণু মন্দিৰ। আৰু ইয়াত এতিয়া আমি টুকটুকি পাওঁ নে অটো পাওঁ, এতিয়া ৱেইট কৰিব লাগিব। জাগুনলৈকে যাব লাগিব, ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব। এতিয়া ৱেইট কৰি আছোঁ আমি। এই ৰখি থাকোঁতে অটো আহি পালে। এইফালে দেখিব পাৰিছে অটো, পটাপট উঠি লওঁ এতিয়া আমি। গোবিন ভাই, এতিয়া আমি অটো পাইলোঁ, গৈ আছোঁ এতিয়া জাগুনলৈকে। এতিয়া আমি পালোহি জাগুন বজাৰ। আৰু এইফালে আছে আগত বাছ ষ্টেণ্ড। এতিয়া বাছত আমি যাম লিডুলৈকে। তো বন্ধুসকল, এতিয়া আমি পালোহি জাগুন, আৰু জাগুন বাছত উঠিলোঁ। এতিয়া আমি যাম লিডুলৈকে। এইফালে মিলন ভাইও আছে, দেখিব পাৰিছে। একচুৱেলি মই নাম দুটা কৈ থাকোঁ, এটা গোবিন আৰু এটা মিলন। ইয়াৰ অৰিজিনেল নামটো হৈছে গোবিন, আৰু ঘৰত মতাটো হৈছে মিলন। গৈ আছোঁ, দুখৰ কথা কিন্তু ইয়াৰ বহুত দুখৰ মানে বেদনা চলি আছে। আৰু ইয়াৰ গাড়ী বহুত বস্তু হেৰাই গ'ল, চুৰি হৈ গ'ল। তো এতিয়া আমি গৈ চালেহে গম পাম আৰু এতিয়া কি বস্তু হেৰালে। তো এতিয়া গৈ কেনে চাবগৈ লাগিব। বন্ধুসকল, এতিয়া আমি পালোহি লিডু, আৰু এইটো পেট্ৰল পাম্পতে ইয়াৰ গাড়ীখন আছে। তো এতিয়া আমি গাড়ীখন চাবৰ কাৰণে গৈ আছোঁ, কি কণ্ডিশ্যনত আছে। ফাইনেলি পালোহি, আৰু ইয়াৰ গাড়ীখন দেখিব পাৰিছে এনেকুৱা হৈ আছে। আৰু ইয়াৰ মানে এইখন দৰ্জাখন মাৰি দিলে ন চোৰে। তো এখন দেখিব পাৰিছে পুৰা মানে এখন বেয়া এখন দি থৈ গৈছে এখন ইয়াৰ গাড়ী। তো কণ্ডিশ্যন পুৰা, আৰু পিছফালৰ চকাও খুলি লৈ গৈছে। এইটো আমাৰ মোৰ গাড়ীৰ চকা লগাই থৈছে এতিয়া। ইয়াৰ মানে পুৰা দুখ হৈ আছে ন। ইয়াৰ গাড়ীৰ মানে কণ্ডিশ্যন একেবাৰে বেয়া হৈছে, দেখিব পাৰিছে। মানে এইখন দৰ্জাখন ইয়াৰ লক পুৰা খতম হৈ গ'ল দেখিছানে। আৰু ইয়াৰ গ্লাছখনো খুলি লৈ মানে পুৰা দৰ্জাখনেই খুলি লৈ গৈছে, বেলেগ এখন লগাই দিছে। আৰু ইয়াৰ মানে বেটেৰীও লৈ গৈছে। গাড়ী মানে অৱস্থাই নাই, মানে পুৰা একদম বেয়া কণ্ডিশ্যনত আছে। আৰু এইফালে চকা দেখিব পাৰিছে, এইটো মোৰ লগাই থৈছোঁ। আৰু মানে ইয়াৰ চকাটো খুলি লৈ গৈছে, মানে কেনেকুৱা মানুহ হ'ব পাৰে দেই। গোবিন ভাইক বনেট খুলিব দিছোঁ, মানে বনেটৰ ভিতৰত আৰু কিবা কিবি হেৰাইছে নেকি চাই ল'ব লাগিব।
দেখিব পাৰিছে এইটো বেটাৰী ইয়াৰ পৰা খুলি লৈ গৈছে এনেকুৱা মানুহ ভাই আৰু ইঞ্জিনৰ কণ্ডিশ্যনটো প্ৰায় অলপ বেয়া হৈ আছে আৰু ইয়াৰ পৰা বেটাৰী খুলি লৈ গৈছে আৰু কিবা কিবি হৈছে নেকি চাই লওঁ ভালকৈ বন্ধুসকল এতিয়া আমি নতুন বেটাৰী লৈ আহিছোঁ এইফালে দেখিব পাৰিছে আমাৰ গোবিন্দ ভাই ফিটিং কৰি আছে এইটো নতুন বেটাৰী লগালোঁ আৰু মোবিলটো চেক কৰি এবাৰ ষ্টাৰ্ট দিব লাগিব এইফালে আমাৰ গোবিন্দ ভাইক ষ্টাৰ্ট দিব কৈছোঁ একবাৰ ষ্টাৰ্ট দি চাব কৈছোঁ ভগৱানৰ নামত হৈ গ'লে হয় মানে গাড়ীৰ অৱস্থা একেবাৰে কণ্ডিশ্যন বেয়া হৈ আছে দে ষ্টাৰ্ট অ' ভাই একবাৰতে ষ্টাৰ্ট হৈ গ'ল কোনো টেনশ্যন নাই এতিয়া এতিয়া আমি গোবিন্দ ভাই মই বেটাৰী লগাই আহি গ'লোঁ আৰু এতিয়া আমি গাড়ীখন ৱাছ কৰি ল'ব লাগিব আমি লিডুত গাড়ীখন ৱাছ কৰিম বুলি ভাবিছিলোঁ কিন্তু লিডুত গোটেই ৱাশ্বিং চেণ্টাৰ বন্ধ হৈ আছে তো জাগোনতে কাইলৈ ধোৱাব লাগিব আৰু আজি ধোৱাকৈ নহ'ব কাৰণ আন্ধাৰ হৈ গ'ল তাকে গোবিন্দ কালি গাড়ী ধোৱাম ন তো কালি গাড়ী ধোৱাম আৰু এতিয়া আমি গৈ আছোঁ ঘৰ